क'क्राझार जिल्लानि बालाजान थिनालियाव इउपिपिएल दोलोनि गोदानै लुफुंनाय बालाजान थिनालि प्राइमारि कमिटिनि मावखुलि बेखेवदों। बे मावखुलि बेखेवनाय हाबाफारियाव गाहाय आलासि महरै नुजाथिनानै बिटिसिनि गाहाय खुंगिरि प्रमद बर'आ गोदान मावखुलिखौ बेखेवना होदों। मख'नाय जायोदि दिनैनि बे बालाजान थिनालि प्राइमारि कमिटिनि मावखुलि बेखेवनाय हाबाफारियावनो बिपिएफजों लोगोसे गुबुन गुबुन दोलो आरो आफाद गौथुमफोरनिफ्राय खमैबो सा 200नि बांसिन सोद्रोमाफोरा इउपिपिएल दोलोनि आदर्श आरो खामानि मावनायखौ मोजां मोननानै इउपिपिएल दोलोआव हाबफैयो। गोदानै हाबफैनाय सोद्रोमाफोरखौ बिटिसिनि गाहाय खुंगिरि आरो दोलोनि गाहाय दैदेनगिरि प्रमद बर'आ गांफा गांफा गामसाजों गोसो खुसियै इउपिपिएल दोलोआव बरायनानै लायो। दावलाबारि प्राइमारि डिसि कुमार रेखने गसपेल इसवारी बिथांखौबो खावलायबाय। लावरिपारा उपस्थित आमार क'क्राझार जिल्ला इउपिपिएलर साधारण सम्पादक बुद्धदेव मोसाहारी, आमार देबरगांव समष्टिर विभिन्न বিষয়ববীয়াসকল, केन्द्रीय कमिटी इउपिपिएलर বিষয়ববীয়াসকল, মই আপোনালোকক সকলোলৈ নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। আৰু আজি আমি এটা নতুন অফিস উদ্বোধন কৰিছোঁ তিনিআলিত। আমাৰ দিনটো আজি ঐতিহাসিক দিন, মানে দেবৰগাঁও সমষ্টিত যোৱা 17 বছৰত মানুহবিলাকে ভয় কৰি আমাৰ আগৰ যিবিলাক বিপিপিএফ পাৰ্টি পিচিডিআৰ মানে ইউপিপিএলতো বহুত সময়ত যোগদান কৰিবলৈ ভয় কৰি আছিল। এতিয়া যেতিয়া দেখিবলৈ পালে শান্তি আহিল, নিৰাপত্তা আহিল, সবে মানে নিজৰ নিজৰ অধিকাৰৰ কাৰণে কাম কৰিবলৈ এটা পৰিৱেশ পালে, সবে ওলাই আহিছে। মই ধন্যবাদ জনাইছোঁ আপোনালোকক। এইটো আমাৰ ৰাজ্য, আমাৰ দেশ, আমাৰ অঞ্চল, ইয়াত কোনো ভয় কৰিব নালাগে। সবে নিজৰ ঘৰত, নিজৰ মাটিত, নিজৰ জাগাত থাকি যদি ভয় কৰে বেলেগত কি কাম কৰিব? তো সেইকাৰণে আজি আপুনি একদম দিল খুলি পেলাই ওলাই আহক। দেবৰগাঁও সমষ্টিত মই সিদিনা ঘূৰি আচৰিত হৈছোঁ। ইয়াত ইমান বছৰ চিপ আছিলে, কিন্তু ইয়াত ৰাস্তা ঘাট, দলং, কালভাৰ এতিয়াও নাই। খুব দুখৰ মানে বেয়া অৱস্থাত আজি দেবৰগাঁও সমষ্টি আছে। তো সেইকাৰণে অহা 1 তাৰিখ ফেব্ৰুৱাৰীৰ পিছত বহুত জাগাত মই দেবৰগাঁও অঞ্চলত ঘূৰিম আৰু দেখিবলৈ পাইছোঁ কি ইয়াত কৰিব লগা বহুত কাম আছে। ইয়াত বড়োসকলৰ সমস্যা আছে, বঙালীসকলৰ আছে, ৰাজবংশীৰ আছে, সকলো জাতি জনগোষ্ঠীৰ মানে বিভিন্ন সমস্যা আছে। এই সমস্যাবিলাক সমাধান কৰিব লাগিব। আৰু সমাধান কৰিব লাগিলে 17 বছৰে যোনে আপোনালোকৰ কাম কৰা নাই, ইয়াত মন্ত্ৰী হওক, ইয়াত MLA হওক, ইয়াত চিফ হওক, কোনোবা হওক, VCDC চেয়াৰমেন হওক, এইবিলাক আপোনালোকে বাদ দি পেলাই নতুন এটা চিন্তাই দি আগবাঢ়ি আহিব লাগিব। আজি উদ্বোধন কৰা হৈছে। দেবৰগাঁও সমষ্টিৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছে। যোৱা 17 বছৰ ধৰি বিভিন্ন ভয় ভীতৰ মাজত দেবৰগাঁও সমষ্টিৰ ৰাইজ থাকিব লগা হৈছিলে। আৰু আজি পৰিৱৰ্তনৰ যিহেতু এটা পৰিৱেশ আহিলে, এই পৰিৱৰ্তিত পৰিৱেশত ৰাইজে পৰিৱৰ্তন বিচাৰিছে, শান্তি বিচাৰিছে, নিৰাপত্তা বিচাৰিছে। সেইকাৰণে বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজ দলে বলে ওলাই আহিছে। আমি চবকে আদৰণি জনাইছোঁ। আৰু এইবাৰ আমাৰ দেবৰগাঁও সমষ্টি উন্নয়নৰ দায়িত্ব আমি ইউপিপিএলে লৈছোঁ। গতিকে এতিয়া ৰাইজে সেইটো বিশ্বাস কৰি ওলাই আহিছে। মই ৰাইজক ধন্যবাদ জনাইছোঁ। আৰু এতিয়া ইউপিপিএল, বিজেপি আৰু জিএছপিৰ যিটো চৰকাৰ, এই চৰকাৰে এই অঞ্চলৰ ৰাইজৰ শান্তি, সম্প্ৰীতি, উন্নয়ন, ঐক্যতা আৰু সকলো দিশৰ পৰা ৰাইজক যাতে চৰকাৰী সা সুবিধাবিলাক প্ৰপাৰলি দিব পৰা যায়, ইয়াৰ কাৰণে কাম কৰিবলৈ ইতিমধ্যে আমি আৰম্ভ কৰিছোঁ। সেইটো আমাৰ কাৰণে এটা ডাঙৰ এচিভমেণ্ট। ইমান দিনৰ পৰা ডেপুটি কমিশ্যনাৰ আমাৰ 4খন ডিষ্ট্ৰিক্টৰ হৈ একো কাম কৰিব পৰা নাছিলে। আৰু বিটিআৰ চুক্তিৰ পিছত আমি ডিচি 4টা ডিষ্ট্ৰিক্টৰ 4জন ডিচি আমি পাবলৈ সক্ষম হৈছোঁ। এতিয়া ডেভেলপমেণ্টেল কাম কাজত ডিচি ইনভলভ হ'ব। লগে লগে আমাৰ ব্লকত যাই পেলাই বিভিন্ন কাম কাজবিলাক ডিচিসকলে চাব পাৰিব। আৰু ইয়াৰ লগে লগে যিটো ৰেভিনিউ ডিপাৰ্টমেণ্ট, সেইটো ডেপুটি কমিশ্যনাৰে চায়। গতিকে আজি ডিচি অহাৰ লগে লগে আমাৰ SOPটো ঠিক কৰা হোৱাৰ লগে লগে ৰেভিনিউ ডিপাৰ্টমেণ্টৰ কামবিলাকো ডেপুটি কমিশ্যনাৰে চাব পাৰিব। বহুত উন্নয়ন কাম ডেপুটি কমিশ্যনাৰৰ থ্ৰুৱেদি হয়। ইয়াৰ পৰা আমাৰ অঞ্চলটো বঞ্চিত হৈ আছিলে। এতিয়া ডেপুটি কমিশ্যনাৰবিলাকে আমাৰ সেই কাম কাজবিলাক চোৱা চিতা কৰিব পাৰিব। গতিকে বিৰোধী পক্ষই কৈ আছে বিটিআৰ চুক্তিত একো নাই। আজি ডেপুটি কমিশ্যনাৰ যে 4খন ডিষ্ট্ৰিক্টত আহিল, এইটো কিমান ডাঙৰ এটা এচিভমেণ্ট। গতিকে মই ধন্যবাদ দিছোঁ অসম চৰকাৰক, ভাৰত চৰকাৰক, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়া, সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, সকলো মিলি পেলাই আমাৰ সংগ্ৰামীসকল, গোবিন্দ বসুমতাৰীৰ পৰা আদি কৰি এপছুৰ প্ৰেছিডেণ্ট দীপেন বড়ো, সকলো লাগি মিলি এই কামবিলাক যে কৰিছে, মই সকলোকে ধন্যবাদ জনাইছোঁ।